সৰুকৈ এখৰ ডোঙা বনাই দিলোঁ ৰাস্তা দি, নহ'লে একদম ইয়াতে পানীগিলা জমা হৈ থাকে। ফুলে যোৱা নাইচোন পানীখিনি, তো ভালকৈ কাটি দিব লাগিব। ইয়াতে মানে পানীখিনি জমা হৈ কিনে পূৰা একদম পেক হৈ যায় ৰাস্তা কৰি, সেইকাৰণে সৰুকৈ এখাৰ ডোঙা বনাই দিলোঁ ৰাস্তাৰ মাজেদি। তো এইবাৰ অলপ শুকাইছে। পানীটা মানে বেলা পাতিলৈকে এৰিব বুলি ভাবছিলোঁ, কিন্তু এৰাই নাইচোন ইথানো, বেছি পুৰিব লাগছে। এটাই বাজিল, তো ইথানো পুৰি আছে পানী, যি ৰাতিপুৱাৰ পৰা একে পৰাই এনেই অলপ এৰে মাজে মাজে আৰু এবাৰ পৰে। তাৰপিছত আৰু মই এটা ভিডিঅ' আপলোড কৰিছোঁ, সেইকাৰণে এইফালে বাৰী পাছফালে আহিলোঁ। তাৰমানে মোৰ ঘৰত নেট নাপায় ইমান, সেইকাৰণে বাৰী পাছফালে আহিলোঁ। ইয়াতে পূৰা একদম ফুল নেট পায়, ঘৰত নেটে নাপায় বেছি, বহুত দেৰি লাগে। সেইকাৰণে ইয়াতে আহিলে অলপ সোনকালে হ'ব বুলি তো ভিডিঅ'টো আপলোড হৈ আছে, কোনে আপলোড কৰি আছোঁ। হ'ব আৰু লাগিব বা 10 মিনিটমান হৈ যাব। তো ইয়াতে অলপ ৰখি থাকোঁ, ভিডিঅ'টো আপলোড হয় মানে, নহ'লে ঘৰত মান পৰ লাগে। ইয়াতে অলপ সোনকালে হ'ব। আমাৰ মানে ঘৰত নেট নাপায় ভালকৈ, ইয়াতে পায় বঢ়িয়াকৈ বাৰী পাছফালে, সেইকাৰণে আহিছোঁ ইয়াতে। আৰু পানীটা নেৰা হৈছে দে আজি, কি হ'বা। A few moments later. তো এভৰিৱানছ, ফাইনেলি ভিডিঅ'টো আপলোড হৈ গ'ল। আৰু এবাৰ মই যাম আৰু যাই কিনে গাঁও থওঁ নাই আজি। তাৰপিছত গাঁও থৈ কিনে বিকাশ নাৰফিলে এনেই বেৰাব যাঙে না কি হয় ৰ, পানীটাও পৰি আছে, এৰাই নাই থেনো। তো প্ৰথমতে গাঁও দি লওঁ, তাৰপাছত কি হয়। পানীটা কিয় নেৰে আৰু তুই বহিব লাগিব চাইকেলৰে কিৰিয়াত, হাগিব লাগিব চাৰিৰে পাছৰে কোনাৰে পাখেনাত। তো এভৰিৱানছ, বৰ্তমান মই বিকাশ নাহাৰতাত যাই আছোঁ, আৰু বিকাশো যাই আছে আগে আহিল সি মানে স্কুলৰ পৰা। এবাৰ মই যাই আছোঁ তাৰ তাতে, একেলগে দুজনে বেৰাই আৰু পানীটাও এৰিল, 3টা বাজিল বৰ্তমান। আৰু ৰাস্তাঘাট দুখাইছোঁ একবাৰ কেনেকুৱা হৈ আছে, মানে পানী পৰিলে পূৰা একদম ৰাস্তা হৈ যায় আৰু না। অঁ, তো মই ফাইনেলি বিকাশ ঘৰত আহি পাই গ'লোঁ গাঁও টিভি দি। অ বিলাৰ আছে না নাই? তো এভৰিৱানছ, মই থেংক ইউ আছোঁ ৰ, পূৰা একদম লেতেৰা হৈছিল ঠাইখিনি, ইমান বেয়া হৈছে ৰাস্তাখন পূৰা একদম। অ গুৰি কি কৰা? A few moments later. তো এভৰিৱানছ, এবাৰ বৰ্তমান মই বিকাশৰ ৰুমত আছোঁ। ইয়াতে অলপমান ফেনৰ বতাহ খাই আছোঁ, তাৰমানে ভাগাৰ লাগিল, গৰম লাগি গ'ল ৰাস্তাঘৰ বেৰা আহোঁতে। তাতে যি বেয়া ৰাস্তা, আহোঁতে পৰা একদম ভাগাৰ লাগি গ'ল, সেইকাৰণে ইয়াতে ফেনৰ বতাহ খাই আছোঁ। এইবাৰ কি চাই আছা? বোলে ব্ৰইলাৰ মোবাইল চাই আছে বিকাশ, কিবা কওঁ নেকি? নকওঁ, ঠিক আছে। তো অলপ বতাহ খাই লওঁ ৰ, মানে ভাগাৰ লাগি গ'ল না, গৰম লাগি গ'ল। 2 hours later. তো এভৰিৱানছ, মই ঘৰত যাই আছোঁ এইবাৰ, আহিলোঁ বিকাশ নাহাৰতাৰ পৰা, ঘৰত যাই আছোঁ এইবাৰ। তো এভৰিৱানছ, আৰু মোৰ চেণ্ডেলৰ অৱস্থা চাব পৰা, পূৰা একদম জোতা একদম খেলি যাব লাগিব, পিন্ধি যাব নোৱাৰা আৰু পূৰা একদম মাটি টিকছে জোতা, পূৰা একদম জোতাৰ কমি গ'ল, ৰাঙা মাটি হামটি কিনে। মই ফাইনেলি ঘৰত আহি পাই গ'লোঁ। আৰু ঘৰত আমাৰ কা মানুহ নাইচোন, তালা মাৰা, ক'ত বাগিছে মানুহগিলাখন আমাৰ। তো এভৰিৱানছ, ফাইনেলি মই ঘৰত আহিলোঁ, আহি কিনে বহি আছোঁ, অলপ পৰ ফেন চেন লগাই ল'লোঁ, গৰম লাগিল আহোঁতে। আৰু মোবাইলতো চাৰ্জ নাই, চাৰ্জ দিওঁ এইবাৰ, চাৰ্জ দি কিনে আৰু তাৰ পাছত অলপ পৰৰ পাছত ভিডিঅ' এটা বনাই আছোঁ। কেনেকুৱা হয় ভিডিঅ'বিলাক গমেই পোৱা নাই ৰ, ভালতো নহয় ডাইৰেক্ট গম পাম, ভিডিঅ'টা ভাল নহয়। তথাপিও যদি কিবা তাতে অলপমান কিবা কিবি ভাল লাগি যায় ভিডিঅ'টা চাবা, গাই ছাবস্ক্ৰাইব এটা কৰি দিলে হ'ল আৰু নেকি। অলপ চাৰ্জ দিওঁ, মোবাইলটা চাৰ্জ নাই, তাৰ পাছত বনাই আছোঁ ভিডিঅ'টা, আৰু অলপ কৰাৰ পাছত চাৰ্জ হৈ যাব, অলপমান 20 মানহে চাৰ্জ আছে ৰ। তো এভৰিৱানছ, বৰ্তমান টাইম 6:30 হ'ল, আৰু মই দোকানত মিঠাই খাব যাই আছোঁ। তাতে নদী পাইছে আজলা খাই, তো সি মানে আহিলে ৰখি আছে, তাতে যাই আছোঁ বাৰু মই দোকানত, আন্ধাৰ মুন্ধাৰকৈ যাই আছোঁ।
আছে নাই মানে মই বলে দিম তো এভরিওয়ানস আমি এবাৰতে মিগি চালা মিক্সাৰ খাম বুট আছে বোলে আজলা ভাই নদীত মানে বহুত দিনৰ পিছত দেখা বোলে আজি এইখিনি আছিল আজি ভিডিঅ'টা শেষ কৰি দিলাতে